নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাম ব্ৰইলাৰ মাংস। এয়া দেখিছে মছলা আৰু তেল দি মাংসখিনি খুব ভালদৰে ফেটি লৈছোঁ। দুটা বিলাহী কাটি লৈছোঁ আৰু আদা নহৰু, এটা ইলাইচি, কেঁচা জলকীয়া 4-5টা মান, এটা ডাঙৰ সাইজৰ পিঁয়াজ, ধনিয়া আৰু নৰসিংহৰ পাত এনেদৰে যোগাৰ কৰি লৈছোঁ। তেল কমকৈ দিছোঁ কেৰাহীখনত, কিয়নো আগতীয়াকৈ মাংসখিনিত তেল আৰু মছলা দি ফেটি ৰখা হৈছিলে। এতিয়া কাটি ৰখা জলকীয়াকেইটা দি দিছোঁ আৰু থেতেলিয়াই ৰখা আদা নহৰু যি পেষ্ট সেইখিনি দি ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজি ল'ম। আৰু এয়া দেখিছে ৰঙচুৱা হৈ গ'ল। লগতে মাংসখিনি দি খুব ভালদৰে এনেদৰে ভাজি ল'ম। আৰু এতিয়া নৰসিংহৰ পাতটো দি দিছোঁ। এনেদৰে নৰসিংহৰ পাত দি বাৰু মাংস খাই পাইছেনে জনাবচোন। আৰু কাটি ৰখা বিলাহীকেইটা দি দিছোঁ আৰু অকণমান পানী দি দিছোঁ, যিহেতু ভালদৰে সিজিব লাগিব। এয়া দেখিছে মোৰ মাংসখিনি ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।